guys, welcome back to the channel. তো কেনে আছে আপোনালোক? আশা কৰোঁ আপোনালোক সব ঠিকে আছে। পুনৰ এবাৰ স্বাগতম জনাইছোঁ নতুন এক ব্লগৰ সৈতে। আৰু আপোনালোক যেহেতু জানে মোৰ নতুন চেনেল আৰু আপোনালোকৰ আশীৰ্বাদৰ বিশেষ প্ৰয়োজন আছে। আৰু আজি আপোনালোকক দেখাম কালিৰ পৰা যেহেতু ফাটু বিহু, তো কেনে ধৰণৰ প্ৰস্তুতি চলিছে আমাৰ ফাটু বিহুৰ কাৰণে। তো এতিয়া আপোনালোকক ভিতৰলৈকে লৈ গৈ দেখাম প্ৰস্তুতি কেনে চলিছে ফাটু বিহু। তো দেখিব পাইছে মেইন এন্ট্ৰেন্সখন এইখনে ফাটু বিহু মেইন মুখ্য দুৱাৰটো কিমান ধুনীয়া। তো বলক ভিতৰলৈকে প্ৰৱেশ কৰোঁ। তো গাইজ এয়া মেইন দুৱাৰখন আৰু ফাটু বিহুৰ তিনিটা দুৱাৰ আছে টোটেলি। বেক চাইডত আছে যিহেতু বন্ধ হৈ আছে, ফাৰ্ষ্টটো এইটো, ছেকেণ্ডটো হৈ তাত আছে এটা সেইপিনে। কিন্তু আপুনি যদি জাতীয় সাজপাৰ পিন্ধি নাহে তেনেহ'লে মেইন এণ্ট্ৰেন্সেদি আপোনাৰ এণ্ট্ৰি কৰিব নিদিব। তো আপোনালোক ছেকেণ্ড গেটেদি এণ্ট্ৰি মাৰিব লাগিব। আৰু গাইজ দেখিব পাইছে কিমান ধুনীয়া ধুনীয়া একদম গছত লগাই দিয়া আছে এনেকুৱা বেনাৰ। তো কেনে লাগিছে আপোনালোকৰ চাই ফাটু বিহুৰ তলি কিমান ধুনীয়াকৈ একদম সেউজীয়া হৈ আছে ফাটু বিহুৰ তলি। আৰু চিধা চিধি গ'লে একদম আমি ষ্টেজটো পাম। তো গাইজ ব'লক ষ্টেজৰ ওচৰলৈকে। আৰু আপোনালোকৰ তিনিদিনীয়া কাৰ্যসূচী যোনটো বৰ্ডটো আছে তালৈকে লৈ যাম ফাৰ্ষ্ট, কাৰণ কাৰ্যসূচীটো কি কি আছে আপোনালোকে দেখা পালেহে আহিব টাইমমতে। আৰু কাইলৈ 9টা বজাৰ লগে লগে একদম পতাকা উত্তোলন আছে। চ' একদম 9টা বজাত আহি যাব। ফাটু বিহুৰ কাৰ্যসূচীটো এই তিনিদিনীয়া কাৰ্যসূচী যিহেতুকে 29 বহাগ, 30 বহাগ আৰু 31 বহাগ, যেনে 13 মে', 14 মে' আৰু 15 মে'। কালি ৰাতিপুৱা 9টা বজাৰ লগে লগে পতাকা উত্তোলন হ'ব, যিহেতুকে পতাকা উত্তোলনৰ কাৰণে একদম বেদি চেদি বনাই থোৱা হৈছে এইপিনে। আৰু এতিয়া আপোনালোকক মই দেখাবলৈ নি আছোঁ যিহেতু চাৰিওপিনে একদম দোকান পোহাৰ একদম, কাৰণ জানে আপোনালোকক বিশাল আয়োজন বিশাল। তো এইপিনৰ পৰা এইপিনলৈকে একদম দোকানে দোকান আছে আৰু আমি গৈ আছোঁ চাবলৈ। তো গাইজ আমি গৈ আছোঁ এনেকৈ দোকান মানে চাই আৰু ইয়াতে দেখিলোঁ জাতীয় সাজপাৰৰ দোকান। তো ইয়াত বিভিন্ন জাতিৰ সাজ পোছাক আছে। বাইদেউ ক'ৰ পৰা আহিছে আপুনি? নগাঁও পৰা আহিছে ন? একদম চিজিল কৰি আছে নেকি? আপোনাৰ ইয়াত কি পোৱা যাব? চব পাব ন? বিভিন্ন জনগোষ্ঠীৰ ন? তাকে ব'লা আৰু চাওঁ কিবা কিবি। দেখিছে একদম মানে মাল চাল লৈ আহিছে আৰু বনাবলৈ এইপিনে। তো একদম দেখিছে ন পুৰা ভিৰ লাগি আছে। এয়া হৈছে ফাটু বিহুৰ তলি। আপোনালোক আহক, আমি ইনভাইট কৰিছোঁ আপোনালোকক ফাটু বিহুৰ তলিলৈ আহিবলৈ। জাতীয় সাজ পোছাকৰ দোকান নপা ধৰি গেলামাল দোকানলৈকে পাব ইয়াত। ইয়াত লিখা আছে ধুনীয়াকৈ চাওক, পেলনীয়া সামগ্ৰীসমূহ নিৰ্দিষ্ট স্থানত থকা ডাষ্টবিনত পেলাওক। আৰু ইয়াত গাইজ আপোনালোকক দেখাম ডাষ্টবিনকেইটা কিমান ধুনীয়া ধুনীয়া আছে। আপোনালোকক দেখাম অলপ পাছত চাব হা। ইমান ধুনীয়া ডাষ্টবিনটো তাত আপোনালোকক পেলাবলৈ মন যাব। ৰোমাঞ্চ দেখিছিলোঁ ডাষ্টবিনটো বহুত ধুনীয়া হয়। ইয়াতে পুতলাৰ দোকান একদম ধুনীয়া ধুনীয়া ৰং বিৰঙৰ পুতলা। এওঁলোক ধুবুৰী পাইছে ন আপোনালোক? হা বৰপেটা গাইজ, বৰপেটা পুতলা বিশেষ সেইকেইটা গাইজ। ইয়াত একদম মনেৰে চনেৰে দোকান একদম দিলে আৰু এওঁলোক আৰম্ভ কৰিলে দোকান। দেখি গৈছে কিমান ধুনীয়া নাক ফুলি পুতলা চুতলা চব পাব। দাদা আৰম্ভ কৰিলে নেকি দোকান? কাইলৈকে একদম ধুনীয়া হ'ব ন? ক'ৰ পৰা আহিছে আপোনালোক? নগাঁও ন? তো গাইজ দেখিছে। আৰু গাইজ আপোনালোক দেখাই দিছোঁ যিহেতু গৰম দিন আহিলে আৰু গৰম দিনত শীতল পাতিৰ বিশেষ প্ৰয়োজন হয়। তো ইয়াত দেখিব পাইছে শীতল পাতি, এয়া গোটেই শীতল পাতি গোটেই শীতল পাতি। ক'ত দাদা শীতল পাতিকেইটা কিমান ৰেট? শীতল পাতিকেইটা আপুনি গম না বহিয়ে আছে অকল। দেখিছে একদম শীতল পাতি। তোমাৰ চুই চাওঁ শীতল হয়নে নহয়? পূৰা গৰম দিনৰ কাৰণে বেষ্ট ন? শীতল পাতি দেখালোঁ আপোনালোকক। আৰু কি দেখাম গাইজ দেখিব পাইছে কিমান ডাঙৰ ডাঙৰকৈ লিখা আছে ফাষ্ট ফুড মানে ৰেষ্টুৰেণ্ট এইকেইটা। তো আপোনালোক যদি খাবলৈ মন আছে আৰু পেট বেয়া কৰিব মন আছে নিশ্চয় এইকেইটাত সোমাব, তেতিয়া আপোনালোক ভাল হ'ব। কিছুমান মানে কিনিবলৈ আহে, কিছুমান খাবলৈ আহে। আৰু ৰোমাঞ্চ ইয়াত আহি পিনে একদম খায় আৰু একদম বিশাল ৰেষ্টুৰেণ্ট একদম। দাদা একদম ৰেডি নে দোকান? মাল কাইলৈ পৰা বনাব চাগে ন? গাইজ আপোনালোকক কৈছিলোঁ ন দোকান এয়া চাওক 90, এইটো 90 নম্বৰ চিৰিজ। মানে ইয়াত আপোনালোক 150ৰো অধিক দোকান আছে।
150 অধিক 200 ধৰি থ'ব পাৰি আৰু 200 মান দোকান আছে কাৰণ আধা ইয়ালৈকে পৰে আৰু আধা ইপিনে আছে এতিয়া 200 মান দোকান আছে ভাবি চাওক কিমান বিশাল আয়োজন গাইজ ভাদুভি মেইন ষ্টেজখন এইখনেই হয় আৰু এইখন এতিয়া ডেক'ৰেশ্যন কৰিছে ডেক'ৰেশ্যন মানে ডুপ্লিকেট এটা আৰ্টিফিচিয়েল মানে গছ বনাই থোৱা আছে তাত কিন্তু অৰিজিনেল পাত লগাই আছে ইয়াত ধুনীয়াকৈ লিখা আছে গাইজ এই ভাল লাগিছে এইটো 1 বৃক্ষ 10 পুত্ৰ সমান ধুনীয়া লাগিলে শুনি তো গাইজ ডেক'ৰেশ্যন কৰিছে ষ্টেজ আৰু আপোনালোকক এতিয়া মই কি দেখাম গম পাইছেনে ডাষ্টবিন ইমান ধুনীয়া ডাষ্টবিন আছে ইয়াত দেখিলে আপুনি তাত মানে নেপেলোৱা থাকিব নোৱাৰে একদম এইকেইটা প্লাষ্টিক স্লাষ্টিক নহয় একদম ডিকম্প'জ হৈ যাব বাঁহৰ হয় এইয়া ডাষ্টবিন গাইজ যিমানখিনি পাৰিলে আপোনালোকক দেখালোঁ যদি ভিডিঅ'টো চাই আপোনালোকক ভাল লাগিল প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যদি মোৰ চেনেলৰ ফাৰ্ষ্ট টাইমৰ কাৰণে ভিজিট কৰিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈকে ইমানে পুনৰ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ